15 আগষ্ট উপলক্ষে আজি মৰিগাঁৱত তৰুণৰাম ফুকন খেলপথাৰলৈ গৈ আছোঁ। তাত গৈ আপোনাৰ সময় ডিটেইলছ জনাম আৰু বৰ্তমান আমি আহি পাইছোঁ। আহি পাই দেখিছোঁ আৰু দেখিছে বহুত মানুহ আহি আছে, কলেজৰ স্কুলৰ ল'ৰা ছোৱালী সকলোৱে আহি আছে। আমি আহি পালোঁ আৰু কিছু মুহূৰ্ততে আপোনালোকৰ সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ ফিল্ডত ইতিমধ্যে আৰম্ভ হৈ গৈছে। সকলোৱে নিজ নিজৰ জেগাত উপস্থিত হ'ল আৰু উপস্থিত হৈ কিছু সময় মুহূৰ্ততে আজি মেইন কাৰ্যসূচী আৰম্ভ হ'ব আৰু আপোনালোকৰ সম্পূৰ্ণ দৃশ্য অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে? এয়া আজি স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ মুখ্য অতিথি জিলা আয়ুক্ত সন্মানীয় দেৱাশীষ শৰ্মা ডাঙৰীয়াই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কুচকাৱাজ প্ৰদৰ্শনৰ বাবে অহা দলসমূহৰ পৰা অভিবাদন গ্ৰহণৰ বিষয়ে আগবাঢ়িছে। অভিবাদন গ্ৰহণ কাৰ্যসূচীৰ পাছতে মুখ্য অতিথি মহোদয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। পতাকা উত্তোলনৰ লগে লগে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশিত হ'ব। ফলকুঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকনানী, কমলামীৰ প্ৰমুখ্যে স্বাধীনতা সেনানীসকললৈ এই শুভক্ষণত জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। স্বাধীনতা আন্দোলনত যোগদান কৰা মৰিগাঁৱৰ ৪২ৰ গণ আন্দোলনৰ শ্বহীদ হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ, তিলক ডেকাৰ সাহস আৰু ত্যাগ আমাৰ বাবে অনুপ্ৰেৰণা। ভাষণৰ পাছতে এতিয়া আছে পেছাগত আৰু অপেছাগত দলসমূহৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শন। পল্টন অসম আৰক্ষীৰ নিৰস্ত্ৰ শাখাত নেতৃত্বত আছে উপ পৰিদৰ্শক বিপ্লৱ নাথ।
ইয়াৰ পাছতে উপ পৰিদৰ্শক প্ৰণৱজ্যোতি ৰাভাৰ নেতৃত্বত অসম আৰক্ষী সশস্ত্ৰ শাখাৰ দল। ইয়াৰ পাছতে এয়া গৃহৰক্ষী বাহিনীৰ পল্টন নেতৃত্বত উপ পৰিদৰ্শক তপন তালুকদাৰ। ইয়াৰ পাছতে অসম আৰক্ষীৰ ৯ নং বেটেলিয়নৰ বেংক নেতৃত্বত হাবিলদাৰ অংকুৰ ডেকা। ৰাষ্ট্ৰীয় সেউজ বাহিনীৰ পল্টন। ইংলিছ মিডিয়াম স্কুল নেতৃত্বত আছে বীৰজামণি মেধি। সঞ্জয় ৰয়ৰ নেতৃত্বত শংকৰদেৱ শিশু নিকেতনৰ পল্টন। কৰি এই সেনানীসকলে মহান আদৰ্শ প্ৰতিষ্ঠা কৰিছে। আজিৰ এই পবিত্ৰ ক্ষণ আৰু প্ৰাংগণত আমি আপোনালোকক অন্তৰভৰা কৃতজ্ঞতা জনাবলৈ পাই কৃতাৰ্থ হৈছোঁ। আমি সন্মান জনাবলৈ বিচাৰিছোঁ